প্ৰিয় বন্ধুসকল, আজি মই আপোনালোকক আমাৰ দহোটীয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুথিভঁৰালটোৰ সম্পৰ্কে কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। সুদীৰ্ঘ ২৬ বছৰ ধৰি এই বিদ্যালয়ৰ পুথিভঁৰালটি মই তদাৰক কৰি আছোঁ। যিদিনাখনেই ইয়াত শিক্ষক হিচাপে যোগদান কৰোঁ, সেইদিনাখনেই এই বিদ্যালয়ৰ সেই সময়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰদ্ধেয়া সাবিত্ৰী দত্ত বৰা বাইদেৱে মোক এই পুথিভঁৰালৰ তদাৰক কৰিবৰ কাৰণে দিছিল যে তুমি ক্লাছ কৰাৰ উপৰিও এই পুথিভঁৰালটো চাব লাগিব। ময়ো ভালেই পাওঁ, যিহেতু কিতাপ মোৰ সৰুৰ পৰাই প্ৰিয়। নিজে মই কিতাপ সংগ্ৰহ কৰি ভাল পাওঁ আৰু মোৰ নিজৰ ঘৰত এটা ব্যক্তিগত পুথিভঁৰাল আছে। আজি মই আপোনালোকক আমাৰ এই বিদ্যালয়ৰ পুথিভঁৰালটো দেখুৱাম। এই পুথিভঁৰালৰ আমি এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ ছাত্ৰীসকলে বিদ্যালয়ৰ পুথিভঁৰালৰ কিতাপ যথেষ্ট অধ্যয়ন কৰে। তেওঁলোকে ঘৰলৈ লৈ যায়, এসপ্তাহৰ পিছত কিতাপ ঘূৰাই দিয়ে। আৰু এই পুথিভঁৰালৰ জৰিয়তে আমাৰ ছাত্ৰীসকলৰ মাজত কিতাপ পঢ়াৰ যিটো মানসিকতা, সেই মানসিকতা গঢ় দিবলৈ মই সক্ষম হৈছোঁ বুলি গৰ্ব নকৰিলেও আপোনালোকক আনন্দৰে সৈতে ক'ব পাৰোঁ। যিহেতু বৰ্তমান ইলেক্ট্ৰনিক মিডিয়াৰ যুগ, মোবাইলৰ যুগ, সেই সময়তো আমাৰ ছাত্ৰীসকলে বিদ্যালয়ৰ পুথিভঁৰালৰ কিতাপ তেওঁলোকে যথেষ্ট অধ্যয়ন কৰে। আৰু তাৰ কাৰণে আমি যিগৰাকী ছাত্ৰীয়ে বছৰেকত বেছি কিতাপ অধ্যয়ন কৰে, আমি সেই ছাত্ৰীগৰাকীক বিদ্যালয়ৰ তৰফৰ পৰা বিশেষ মুহূৰ্তত পুৰস্কাৰ দিওঁ অধ্যয়নৰত ছাত্ৰী হিচাপে। যি কি নহওক, এটা বিদ্যালয়ৰ পুথিভঁৰাল পৰিচালনা কৰাটো সহজ সাধ্য নহয়। তথাপিতো যিমান দূৰ পাৰোঁ ইয়াক পৰিচালনা কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াক গুণোৎসৱৰ কাৰণে কাম কৰি আছে। যি কি নহওক, গুণোৎসৱ বুলি নহয়, আগৰ পৰা আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল সুন্দৰকৈ চলি আছে। সেইকাৰণে অলপ কোহাল আপোনালোকে শুনিছে চাগে, ছাত্ৰীসকলে হুলস্থুল কৰিছে, চাফ চিকুণ কৰিছে তেওঁলোকে। এয়া সেইফালে চাওক, ছাত্ৰীসকলে কেনেদৰে লাগি আছে চাফ চিকুণত। বেয়াও লাগে, সৰু সৰু ছোৱালী ইমান গৰমত তেনেকৈ কাম কৰিছে গুণোৎসৱৰ কাৰণে। আৰু তেওঁলোকে মোক পুথিভঁৰালটো কেনেদৰে সজাই দিয়ে। যি কি নহওক, আমাৰ এখন নিয়মাৱলী আছে। এই নিয়মাৱলীখনত আমি পুথিভঁৰালৰ নিয়মসমূহ লিপিবদ্ধ কৰিছোঁ। এইখিনি নিয়ম এয়া চাওক, সকলো ছাত্ৰীয়ে পুথিভঁৰালৰ গ্ৰন্থ অধ্যয়ন কৰিব পাৰিব। ঘূৰাই দিয়াৰ পিছতে পঢ়িব দিব পাৰিব এখন গ্ৰন্থ। পুথিভঁৰালৰ পৰা নিয়া গ্ৰন্থ ভালদৰে ব্যৱহাৰ কৰিব পাৰিব, ইত্যাদি ইত্যাদি। আমি এই 5টা নিয়ম 6টা নিয়ম আমি ৰাখিছোঁ। শনিবাৰ দেওবাৰটো বন্ধই, শনিবাৰে আমাৰ পুথিভঁৰাল বন্ধ থাকে। তথাপিতো মই যিহেতু ক্লাছ কৰাৰ উপৰিও প্ৰায়ে মই পুথিভঁৰালতে থাকোঁ। শনিবাৰ প্ৰায় খোলাই থাকে আৰু অফ পিৰিয়ডত মই ইয়াতে থাকোঁ, কিতাপৰ মাজত থাকোঁ। ছাত্ৰীসকলে যেতিয়াই তেওঁলোকে মন কৰে তেতিয়াই তেওঁলোকে কিতাপ ঘূৰাই দিব পাৰে, নিব পাৰে। গতিকে সম্পূৰ্ণভাৱে চলি আছে আমাৰ পুথিভঁৰালটো। আৰু এটা কথা ঠিক যে খিৰিকী নথকা ঘৰ আৰু কিতাপ নথকা ঘৰ একেই বুলি কোৱা হয়। সঁচা কথা যে এটা ঘৰত যদি খিৰিকী নাথাকে, সেই ঘৰটো স্বাস্থ্যসন্মত কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে আৰু কিতাপ নাথাকিলেও, যিখন ঘৰত কিতাপ নাথাকে সেই ঘৰখনো সেই ঘৰখনতো আমি অলপ বেলেগ ধৰণে চাওঁ, নহয়নে বাৰু? সাংস্কৃতিক ঘৰ হ'লে বা কিতাপ থকা মানুহ, কিতাপ ভাল পোৱা মানুহ তেওঁলোক কেতিয়াও বেয়া পথে যাব নোৱাৰে বুলি ভাবিব, বেয়া কাম কৰিব নোৱাৰে বুলি ভাবোঁ। বা সেইটোও নহয় যে কোনোবা শিক্ষিত মানুহেও বেয়া কাম কৰে, বেলেগ কথা। তথাপিতো কিতাপ এখনে ঘৰখন শুৱনি কৰি তোলে। সেইকাৰণে আমি দেখিছোঁ কিতাপ নথকা ঘৰ আৰু খিৰিকী নোহোৱা আলয়
আমি লিখি আহিছোঁ ছাত্ৰীসকলক এইটো কথা জ্ঞান দিবলৈ বিচাৰিছোঁ যে কিতাপ তোমালোকে ৰাখিবা। এয়া চাওক ছাত্ৰীসকলে কিদৰে তেওঁলোকে দৈনিক এইবোৰ কিতাপ দৈনিক পঢ়ে, তেওঁলোকে প্ৰায়ে পঢ়ে। কিতাপ পঢ়ি আকৌ তেওঁলোকে থৈ যায় বা নিলেও ইয়াত শেষ হৈ যায়। আৰু এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহ হত্যা কৰা একেই কথা। মিল্টনৰ এই কথাষাৰ আমি ইয়াত লিপিবদ্ধ কৰি ৰাখিছোঁ। যিটো পুথিভঁৰালত নীৰৱতাটো বাঞ্ছনীয়, সেইকাৰণে আমি ছাত্ৰীসকলক মুখেৰে কোৱাৰ উপৰিও আমি এতিয়া ৰাখিছোঁ, তোমালোকে নীৰৱ হৈ থাকিবা, মনে মনে পঢ়িবা। আৰু পঢ়িবৰ কাৰণে তেওঁলোকক সুবিধা কৰি দিয়া হৈছে। ডেস্ক বেঞ্চ আছে ইয়াত, তেওঁলোকে ইয়াত ডেস্ক বেঞ্চত পঢ়িব পাৰে। ইয়াৰ এইখন টেবুলত তেওঁলোকে বাতৰিকাকত পঢ়িব পাৰে। তাৰপিছতে পুথিৰ বিদ্যাত খুৱাই থোৱা ধনৰ নিচিনা সত্যনাৰায়ণ বৰাৰ এই আপ্তবাক্য, বিখ্যাত আপ্তবাক্যৰে আমি ইয়াত লিপিবদ্ধ কৰি ৰাখিছোঁ। বিদ্যাই সকলো ক্ষেত্ৰতে আমাক আগবঢ়াই নিয়ে আৰু কিতাপত থকা বিদ্যাই আচল। আমি নেটত চাব পাৰোঁ, কেবি কৰিব পাৰোঁ, কিন্তু কিতাপ পঢ়াৰ যিটো আমেজ, কিতাপ পঢ়াৰ যিটো মাদকতা, সেইটো কিতাপ পঢ়া মানুহে গম পায় তাৰমানে। সেইকাৰণে যি কি নহওক আমি বিদ্যালয়ত যিমান পাৰোঁ সযত্নে ৰাখিবলৈ চেষ্টা কৰিছোঁ। নিগনি, ডালশলীয়া, পঁইতাচোৰা এইবিলাকতো আছেই। আৰু এখন বিদ্যালয়ত বহুতো অসুবিধা থাকে, তাৰ মাজতো আমি কিতাপবোৰ সংগ্ৰহ কৰিছোঁ। বিদ্যালয়ত সিমান আৰ্থিক অৱস্থা ভাল নহ'লেও যেতিয়াই যেনেকৈ সুবিধা পাৰোঁ, কাৰোবাক খুজি হ'লেও হওক বা কোনোবাই আমাক দিয়ে। আৰু ইতিমধ্যে আমাৰ চৰকাৰে ভাল কাম কৰিছে যে প্ৰকাশন পৰিষদৰ যে কিছুমান কিতাপ আমাৰ বিদ্যালয়লৈ পঠাইছে, সেইখিনিও আমি ইয়াত এতিয়া বৰ্তমান সদ্যহতে ৰাখিছোঁ। এইবিলাক সৰু সৰু কিতাপ আছে, সাধু কিতাপ আছে প্ৰকাশন পৰিষদৰ যেতিয়া দিয়া। তাৰোপৰি এইবিলাক আমাৰ আগৰ কিতাপ আছে, আমি এতিয়া সংগ্ৰহ কৰিছোঁ। ফিজিক্সৰ, ছায়েন্সৰ বা ছায়েন্সৰ বিভিন্ন বিষয় গণিতৰ বিষয়ে আছে, কুইজৰ বিষয়ে আছে, নানান সাধু কথা কিতাপ আছে। সেইবিলাক আমি ধুনীয়াকৈ ৰাখিছোঁ। অভিধান আছে, আধুনিক অভিধান আছে, এয়া চাওক, এইখিনি ধুনীয়াকৈ আমি ৰাখিছোঁ। এই কিতাপখিনি তেওঁলোকে ব্যৱহাৰ কৰে। এইখিনি চাওক, এয়া কিতাপখিনি আমি ধুনীয়াকৈ সজাই ৰাখিছোঁ। এয়া কীৰ্তন পুথিৰ পৰা আদি কৰি সকলো আছে, চুটিগল্পৰ আছে, পৰাগ চলিহাৰ ৰচনাৱলী আছে, এখন মই সম্পাদনা কৰা। অসমীয়া বিশ্বকোষ আছে, বিজ্ঞানৰ পদ্ধতিৰ আলোচনী ৰচনাৱলী আছে। এইখিনি পুৰণি আলোচনীবিলাক আমি সংগ্ৰহ কৰি ৰাখিছোঁ। এইখিনি আমাৰ কিতাপ, বহুদিনীয়া এইবিলাক কিতাপ আমি ৰাখিছোঁ। জ্যোতিপ্ৰসাদৰ ৰচনাৱলী এতিয়া আমি ধুনীয়াকৈ ৰাখিছোঁ। যিমান পাৰোঁ চেষ্টা কৰিছোঁ। সেইটো আলমাৰী আমাৰ পাবলৈ টান, কিতাপ ৰাখিবৰ কাৰণে আলমাৰী লাগে। আমাৰ গৌৰৱৰ কথা যে আগৰ প্ৰাক্তন ছাত্ৰীসকলে আমাক দুটাই আলমাৰী আমাক দান দিছে যোৱা বছৰীয়া। গায়ত্ৰী দেৱী, মিনতী বৰা প্ৰমুখ্যে, মা লক্ষী দত্ত বৰা, তেখেতসকলৰ নাম আমি ইয়াত লিপিবদ্ধ কৰি ৰাখিছোঁ। তেখেতসকলে ইয়াত দিলে। আৰু বিদ্যালয়ত আমাৰ ইয়াৰ উপন্যাসো আছে। সৰ্বসাধাৰণতে ছাত্ৰীসকলক আমি উপন্যাসবিলাক পঢ়াৰ ক্ষেত্ৰত অলপ তদাৰক কৰোঁ। যেতিয়া আমি উপন্যাস পঢ়িবলৈ নিদিওঁ, তাতে ভাল উপন্যাস পঢ়িবলৈ আমি উদয় দিওঁ। শিশু উপন্যাসবিলাক আমি সদ্যহতে তেওঁলোকক পঢ়িবলৈ দিওঁ। শিশু উপন্যাসো আছে আমাৰ ইয়াত। আৰু বিশেষকৈ আমাৰ মহৎ লোকসকলৰ ইয়াত ৰচনাৱলীবিলাক আছে। সেই ৰচনাবিলাক আমি সংগ্ৰহ কৰি আছোঁ। এই চাওক, সংগ্ৰহ কৰি ৰাখিছোঁ। ইয়াত প্ৰান্তিক আমাৰ আলোচনী আছে, প্ৰান্তিক আলোচনী আমি ইয়াতে সজাই ৰাখিছোঁ। প্ৰান্তিক পঢ়ি তেওঁলোকে ভাল পায়, সৰু সৰু চিঠি পত্ৰবিলাক তেওঁলোকে পঢ়ি ভাল পায়, প্ৰান্তিকত দিয়া তেওঁলোকে ভাল পায়। আৰু আমি যথাস্থানত আমি কিতাপ ল'লে পুনৰ যথাস্থানত যে ৰাখিব লাগে, সেই কথাটো আমি কৰিছোঁ। আৰু দৈনিক আমি এটা বাক্য কৰিছোঁ, whenever you see darkness there is extraordinary for the light of burn brighter, লিখা ৰাখিছে। এয়া আজি বিদ্যালয়ৰ পুথিভঁৰাল। আৰু আমি আপোনালোকক গৌৰৱে ক'ব পাৰোঁ যে ছাত্ৰীসকলৰ মাজত যি পঢ়াৰ যিটো মানসিকতা, কিতাপ ভাল পোৱাৰ যিটো মানসিকতা, সেই মানসিকতাক আমি সুদীৰ্ঘ দিনে গঢ় দিবলৈ চেষ্টা কৰিছোঁ। আৰু তেওঁলোকে কিতাপবোৰ দেখি পেলাই নিজেও তেওঁলোকে কবিতা লিখিবলৈ চেষ্টা কৰে, গল্প লিখিবলৈ চেষ্টা কৰে। সাহিত্যিকসকলৰ, লেখকসকলৰ নামবোৰ যেতিয়া কিতাপত দেখে, তেওঁলোকে নিজকে ভাবে যে ময়ো যদি এনেকুৱা হ'ব পাৰোঁ, সাহিত্যিক হ'ব পাৰোঁ, গল্পকাৰ হ'ব পাৰোঁ, কবি উপন্যাসিক হ'ব পাৰোঁ। সেইকাৰণে আমাৰ ছাত্ৰীসকলে তেওঁলোকে কি কৰে, প্ৰত্যেক ক্লাছততো আমাৰ পাঠ্যপত্ৰিকা আছে। প্ৰত্যেকটো ক্লাছৰ ছাত্ৰীয়ে নিজাববীয়াকৈ তেওঁলোকে পাঠ্যপত্ৰিকা প্ৰস্তুত কৰে। সেই ক্লাছসমূহত সেই আছে। তদুপৰি তেওঁলোকে হাতে লিখা আলোচনীও আমাৰ দি পেলাই ইয়াত
লাইব্ৰেৰী ৰাখে। এখন যোৱা বছৰ কৰিছে প্ৰজ্ঞা প্ৰদীপ, এখন হাতে লিখা আলোচনী। ইয়াত বিভিন্ন গল্প, সৰু সৰু কবিতা, বিদ্যালয়ৰ সংগীত আছে। বিদ্যালয়ৰ সংগীত প্ৰথমতে দিয়া হৈছে। ইয়াৰ ওচৰতে পৰিদৰ্শক মহোদয়ে এখন উন্মোচন কৰিছিলে। ওলাহি সুন্দৰকৈ তেওঁলোকে কৰিছে নিজেই সৃষ্টিকৰ্মত জড়িত। তদুপৰি আমি মাজে মধ্যে আমাৰ বিদ্যালয়ৰ পৰা আমি মেগাজিনো উলিয়াওঁ। এখন আমাৰ মেগাজিনখন আমি জ্যোতিকণা, এখন জ্যোতিকণা মেগাজিন। আজিলৈকে আমি 6টামান সংখ্যা উলিয়াবলৈ সক্ষম হৈছোঁ। অৱশ্যে অলপ অভাৱ অভিযোগ আছে, পইচা পাতিৰ নাটনি হয় কেতিয়াবা, তথাপিতো আমি চেষ্টা কৰোঁ। আমি 3-4 বছৰ মনলৈও এয়া মই ইয়াতে বহি থাকোঁ, এই মই এতিয়া তদাৰক কৰোঁ। গতিকে আপোনালোকক আজি আমাৰ বিদ্যালয়ৰ পুথিভঁৰালটো চমুকৈ দেখুৱালোঁ। আপোনালোকেও নিজা বিদ্যালয়ত এতিয়া এটা পুথিভঁৰাল ভালকৈ গঢ়ি তুলিব। আৰু পুথিভঁৰালবিলাকক চৰকাৰে গুৰুত্ব দিব লাগে, সচেতন ব্যক্তিসকলেও গুৰুত্ব দিব লাগে। কাৰণ পুথিভঁৰাল নহ'লে এখন বিদ্যালয় কেতিয়াও ভালদৰে পৰিচালনা হ'ব বুলি আমি নাভাবোঁ। আৰু যিহেতু এটা লাইব্ৰেৰীটো আপোনালোকে দেখিছে নাই, আমাৰ এটা সাধাৰণ কোঠা এটাত আমি ৰাখিছোঁ লাইব্ৰেৰীটো। চৰকাৰে এটা নিজাববীয়াকৈ এটা লাইব্ৰেৰী আৰু লাইব্ৰেৰীয়ান ইয়াত নিযুক্ত কৰিব লাগে, যিহেতু মইহে চলাই আছোঁ। লাইব্ৰেৰীয়ান নহ'লেতো এখন বিদ্যালয়ৰ পুথিভঁৰালটো চলোৱাটো বহুত অসুবিধা আছে। শিক্ষকজনে সকলোফালে কৰিব নোৱাৰে, তথাপি তাৰ মাজতো আমি চেষ্টা কৰি আছোঁ। 26 বছৰ ধৰি এই কামটো মই কৰি আছোঁ, ভাল পাওঁ কাৰণে কৰিছোঁ। হয়তো মই যোৱা আনে সেইটো নকৰিব পাৰে বা তাৰ কাৰোবাৰ ইণ্টাৰেষ্ট নাথাকিব পাৰে। যি কি নহওক, বিদ্যালয়ৰ পুথিভঁৰালটো আমি সযত্নে ৰাখিবলৈ চেষ্টা কৰিছোঁ এইদৰে। আৰু মই আহ্বান জনাইছোঁ, যিসকলে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আৰু যিসকলে আমাৰ বিদ্যালয়খনক ভাল পায় আৰু তেখেতসকলে আমাৰ ইয়াত আলমাৰী দান কৰিব পাৰে, কিতাপ পত্ৰ দিব পাৰে। আৰু সেইমতে আমি সংগ্ৰহ কৰিছোঁ, বহুতে আমাক দান দিছেও কিতাপ, আৰু সেই কিতাপবোৰ আমি ইয়াত সংগ্ৰহ কৰি ৰাখিছোঁ। আৰু ছাত্ৰীসকলৰ তেওঁলোকে পঢ়াৰ যিটো মানসিকতা পৰিৱেশ, সেই পৰিৱেশটো আমি গঢ়ি তুলিছোঁ। আৰু সত্যতে এটা কথা আছে যে আমি কওঁ যে অসমীয়াৰ কথা বাঙালীৰ মাথা মাৰোৱাৰ খাতা বুলি কথা এষাৰ আছে। আৰু বাঙালী মানুহৰ ঘৰে ঘৰে কিতাপ পোৱা যায়, আৰু তেওঁলোকে সেইকাৰণে বোলে বহুত ক্ষেত্ৰত চোকা বুদ্ধি তেওঁলোক। আমি সৰ্বসাধাৰণতে আমাৰ বিলাসী জীৱনটো আমি বেছিকৈ বিচাৰোঁ। গতিকে সেই বিলাসী জীৱনটো বিচৰাৰ কাৰণে আমি সেই কিতাপ পত্ৰৰ প্ৰতি বৰ এটা গুৰুত্ব নিদিওঁ যেন লাগে। আমি অদৰকাৰী কামত বহুতো পইচা খৰচ কৰোঁ, কিন্তু কিতাপ এখন আমি নিকিনো। আৰু আগতে খুব ভাল আছে, বিয়া সভা কিবা এটা হ'লে মেলিলে কিতাপ এখন উপহাৰ দিয়ে। আজিকালি কিতাপ দিয়াটো তেওঁলোকক বৰ অপমানজনক বুলি ভাবে, কিতাপহে দিছে। আৰু আগতে কিন্তু কিতাপ দিয়ে, কিতাপ বিয়াবিলাকত যথেষ্ট কিতাপ উঠে। অসমীয়া সাহিত্যৰ এতিয়া ডাঙৰ এটা হেৰি আছিলে। আজিকালি কিতাপ নিকিনা হৈছে, বহুতে কিতাপ নিকিনে আৰু বিয়া সভাত কিতাপ দিবলৈ বেয়া পায়। গতিকে এই কথাটো আমি ভাবোঁ যে আমাৰ মাজৰ পৰা আমি যদি কিতাপৰ ভাল পোৱাৰ যিটো পৰিৱেশ, এই পৰিৱেশটো আমি গঢ়িবলৈ হ'লে ছাত্ৰীসকলৰ মাজৰ পৰাই গঢ়িব লাগিব। আৰু আপোনালোকক আমি গৌৰৱে ক'ব বিচাৰিছোঁ যে আমাৰ ছাত্ৰীসকলে কিন্তু নিজেই তেওঁলোকে পইচা সংগ্ৰহ কৰি পেলাই আমাক কিতাপ পত্ৰ কেতিয়াবা দিয়ে। আৰু যোৱা বছৰ তেওঁলোকে আমাক এখন হেৰি দিছে, হেমকো অভিযানখন দিছে। এখন হেমকো মই আপোনালোকক দেখুৱাইছোঁ। মই চাবি ৰ'ব, মই চাবিটো হেৰি কৰি ৰাখিছোঁ। এইখন হেমকো অভিযান তেওঁলোকে দিছিলে আমাক, হেমকো অভিযান 700মান টকাৰ। এইখন আমি দেখিছোঁ তেওঁলোকে দিছে, কিতাপ দিছে। গতিকে আমি সযত্নে ৰাখিছোঁ কিতাপবোৰ। আৰু এইটোৱে প্ৰমাণ কৰে যে তেওঁলোকে কিতাপ ভাল পায়, ছাত্ৰীসকলে কিতাপ ভাল পায়। আৰু কিতাপ ভাল পোৱাৰ যিটো পৰিৱেশটো গঢ়ি তুলিব লাগিব ছাত্ৰীসকলৰ মাজত, ছাত্ৰসকলৰ মাজত। কিতাপ ভাল পোৱাৰ যিটো পৰিৱেশ, কিতাপে কি দিব পাৰে, কিতাপ পঢ়াৰ মাদকতাটো কি, সেই অনুভৱটো তেওঁলোকক কৰিবলৈ দিবলৈ হ'লে সৰুকালৰ পৰাই বিদ্যালয়সমূহত পুথিভঁৰালৰ গুৰুত্ব আছে বুলি মই ভাবোঁ, ব্যক্তিগতভাৱে ভাবোঁ। প্ৰত্যেকখন বিদ্যালয়ত ধুনীয়া ধুনীয়া পুথিভঁৰাল হওক। আজিকালি ইণ্টাৰনেটৰ যুগ, বহুত সুবিধা আছে। কিতাপ মানে এটা লাইব্ৰেৰী বা পুথিভঁৰাল এটা অত্যাধুনিক ৰূপত সজাব পৰা আজিকালি বহুত সুবিধা আছে। সেই সুবিধাবিলাকৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব দিলে মই ভাল হ'ব বুলি ভাবিছোঁ। আৰু আকৌ পুনৰ কওঁ, প্ৰত্যেকখন বিদ্যালয়তে এটা সুন্দৰ পুথিভঁৰাল গঢ়ি উঠক। এই পুথিভঁৰালৰ জৰিয়তে বিদ্যালয়খনৰ এটা ভাল এটা চিনাকি হয় বুলি ভাবিছোঁ। আৰু আমাৰ পুথিভঁৰালটো আমি আৰু উন্নত কৰিবলৈ চেষ্টা কৰিম, আৰু সেইকাৰণে আপোনালোকৰো সহায় সহযোগ বিচাৰিছোঁ। আজি আমাৰ এই পুথিভঁৰালৰ চিনাকি পৰ্ব ইমানতে সামৰণি মাৰিছোঁ। পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। পুনৰ কওঁ যে ইয়াতে গুণোৎসৱ চলি আছে, 1 তাৰিখৰ পৰা কাইলৈৰ পৰা গুণোৎসৱ। সেই বুলিয়েই নহয়, আমাৰ এই পুথিভঁৰাল আগৰ পৰাই 26 বছৰ ধৰি আমি এইদৰে পৰিচালনা কৰি আহিছোঁ। ধন্যবাদ, শুভ আবেলি।